নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আছে এটি ভাল খবৰ। যিসকলে CRCC হ'ম বুলি ভাবি আছে বা CRCCৰ এক্সাম দিম বুলি ভাবি আছে সেইসকলৰ কাৰণে এই খবৰটো। অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা 7 অক্টোবৰ 2021ত এখন নটিচ ওলাইছে। এই নটিচখনত ধ্ৰুৱজ্যোতি দাস ACS এক্সিকিউটিভ ডাইৰেক্টৰ সৰ্বশিক্ষা অভিযান অসমৰ তৰফৰ পৰা এই নটিচখনত উল্লেখ থকা ডিষ্ট্ৰিক্টকেইখনৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈকে এই নটিচখন পঠাইছে। ইয়াত উল্লেখ থকা ডিষ্ট্ৰিক্টকেইখন হ'ল বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, হোজাই, গোলাঘাট, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা আৰু তিনিচুকীয়া। এই ডিষ্ট্ৰিক্টকেইখনৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈকে এই নটিচখন পঠাইছে। এই নটিচখনৰ ছাবজেক্টটো হৈছে ইনফৰমেশ্যন ৰিগাৰ্ডিং ভেকেণ্ট CRC, অৰ্থাৎ ভেকেণ্ট ক্লাষ্টাৰৰ ইনফৰমেশ্যন বিচাৰিছে। ইয়াত লিখিছে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট cited above, you are requested to submit the list of vacant cluster resource center not occupied by regular CRCC of your district as on 7th October 2021. অৰ্থাৎ 7th October 2021ত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ৰেগুলাৰ CRCCবিলাকে অকুপাই কৰি থকা ক্লাষ্টাৰৰ বাহিৰে যিকেইটা ভেকেণ্ট ক্লাষ্টাৰ আছে সেই ভেকেণ্ট ক্লাষ্টাৰকেইটাৰ ইনফৰমেশ্যন বিচাৰিছে। আৰু এই ভেকেণ্ট ক্লাষ্টাৰৰ ইনফৰমেশ্যন বিচাৰি এখন ফৰ্মেট পঠাইছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈকে, আৰু তেওঁলোকে ভেকেণ্ট ক্লাষ্টাৰৰ লিষ্টখন বনাই অসম সৰ্বশিক্ষা অভিযান মিছনলৈকে 11th October 2021ৰ ভিতৰত পঠাব লাগিব। গতিকে এইটো এটি ভাল খবৰ যিসকলে CRCC হ'ম বুলি ভাবি আছে। পৰৱৰ্তী নটিফিকেশ্যন বা CRCC ৰিক্ৰুইটমেণ্ট ইত্যাদি বিভিন্ন তথ্য পাবলৈ চাই থাকিব ME এডুকেশ্যন, আৰু যিসকলে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব যাতে শিক্ষাৰ লগত জড়িত সকলো তথ্য পাই থাকিব পাৰে। ধন্যবাদ।